সরকার গঠন করা সময়ৰ আজিৰ এই অটেকিং সেৰেমনিয়েল যেটো প্ৰগ্ৰাম ইয়াত উপস্থিত হ'ব পৰা অসমৰ সন্মানীয় গভৰ্ণৰ হিজ এক্সেলেন্সি শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য অনাৰেবল গভৰ্ণৰ অফ আসাম আৰু আজি এই শপত গ্ৰহণ অনুষ্ঠানত আহি উপস্থিত হ'ব পৰা আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু উপস্থিত আমাৰ অসমৰ সন্মানীয় কেবিনেট মন্ত্ৰীসকল আৰু উপস্থিত সদৌ ত্ৰিপুৰাৰ আমাৰ ৰয়েল হেড অফ দ্য ৰয়েল হাউচ অফ ত্ৰিপুৰা শ্ৰী প্ৰদ্যুৎ বিক্ৰম মাণিক্য দেৱ বৰ্মন ডাঙৰীয়া আৰু উপস্থিত আমাৰ কাৰ্বি আংলঙৰ চিফ কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ চিফ আমাৰ তুলিৰাম ৰংহাং ডাঙৰীয়া আৰু উপস্থিত আমাৰ ডিমা হাছাও মিচিং কাউন্সিল ৰাভা কাউন্সিল আৰু তিৱা অটোনমাস কাউন্সিলসকলৰ আমাৰ সন্মানীয় চিফসকল আৰু উপস্থিত আমাৰ ইয়াতে অলপ আগতে ডেপুটি চিফ হিচাপে শপত গ্ৰহণ লোৱা আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ শ্ৰীযুত ৰেহন दैमारी ডাঙৰীয়া আৰু উপস্থিত ইয়াৰ আমাৰ BPF দলৰ MCLA সকল BJP দলৰ MCLA সকল আৰু উপস্থিত UPPLৰ সন্মানীয় MCLA সকল আৰু উপস্থিত ৰাজ্যসভা আৰু লোকসভাৰ সন্মানীয় MP সকল আৰু উপস্থিত অসমৰ চিফ সেক্ৰেটাৰী ডাঙৰীয়া উপস্থিত আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ প্ৰিন্সিপাল ডাঙৰীয়া আৰু আমাৰ অসম চৰকাৰৰ ডিজিগনেটেড আমাৰ অফিচিয়েলসকল বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ ডিজিগনেটেড অফিচিয়েলসকল আৰু BTC অঞ্চলৰ বিভিন্ন অঞ্চলৰ পৰা আহি উপস্থিত হ'ব পৰা সন্মানীয় বুদ্ধিজীৱী সন্মানীয় সমাজকৰ্মী সন্মানীয় ৰাইজসকল প্ৰথমতে মই আপোনাৰ সকলোকে আজি প্ৰথমবাৰ আজিৰ দিনত BTCৰ চিফ হিচাপে শপত গ্ৰহণ হ'বলৈ পাই আপোনাৰ সকলোকে মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন যাচিছোঁ থেংক ইউ তো এতিয়া ক'ব লগা বহুত আছে আৰু কি ক'ম বৰষুণ দি আছে এইটো বৰষুণ নহয় দেই আশীৰ্বাদ শান্তি আশীৰ্বাদত শান্তি আৰু আমি ভাবিছিলোঁ বহুত দিন হ'ল হয়তো ক'ৰবা বহুত ময়লা চয়লা থাকিছে এইটো একদম একবাৰে চাফা খৰচা কম হ'ল আমাৰ গম পাইছে ইমান খৰচা কৰিব লগা আছিল ইয়াত ইমান চাফা চুফা এতিয়া শান্তি মাৰি চেছ চাফা হৈ গ'ল হয় না শান্তি খৰচা কম হৈ গ'ল আমাৰ এতিয়া আৰু ইমান খৰচা কৰিব লগা নাই চাফা কৰি দিছে চব যিমানখিনি যি ময়লা আছে ঠিক আছে তো এতিয়া আমি BPF দল হিচাপে আমি আপোনালোকৰ ওচৰত BTC নিৰ্বাচনৰ সময়ত প্ৰচাৰ অভিযানত আপোনালোকক বহুত প্ৰতিশ্ৰুতি দিয়াইছে চৰকাৰ গঠন হোৱা পিছৰ পৰাই আমি কৈছোঁ আপোনালোকক যেনেকৈ আমাক সহায় কৰিছে
আমিও আপোনালোকক সহায় কৰিম বুলি কথা দি আহিছোঁ। এই হিচাপত আমি আপোনালোকৰ যিখিনি যিমান যি সমস্যা আছে আমি সমাধান কৰি দিবৰ কাৰণে চেষ্টা চলাই যাব আৰু আমি কাম কৰিম। আমি কথা দিছোঁ আপোনালোকৰ ওচৰত। আৰু ইয়াৰ নিশ্চয় সহায় লাগিব আমাৰ অসম চৰকাৰ বা অসমৰ যিমান কেবিনেট মন্ত্ৰী আছে বা অসমৰ যিমান অফিচিয়েলসকল আছে, আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যিমান যি সমস্যা আছে বা BTC বাকী ৰাইজৰ যিমান যি সমস্যা আছে, এইবিলাক সমাধানৰ ক্ষেত্ৰত অসম চৰকাৰৰ বহুত সহায়ৰ প্ৰয়োজন আছে। আৰু এই সহায়টো মই পাব বুলি আশা কৰিছোঁ। নিশ্চয় আমাক সহায় কৰিব। আমাৰ BTC অঞ্চলত বহুত সমস্যা আছে। আপোনালোকক যেনেকৈ কথা দিছে আমিও এনেকৈ কাম কৰি যাম। মই আজি আপোনালোকৰ ওচৰত প্ৰতিশ্ৰুতি দিছে, আপোনালোকেও আমাক সহায় কৰক। আপোনালোকে যেনেকৈ বিচাৰিছে আমিও কাম কৰিব পাৰিম, সেইখিনি কথা কৈছোঁ। আৰু আমাৰ অপজিশ্যনেই হওক বা ৰুলিঙতে থাকক যিমান MCLA বা EM সকল আছে, আমাৰ BTC চৰকাৰ চলোৱা সময়ত নিশ্চয় আমি সকলোৰে সহায় সহযোগিতা পাব বুলি মই কামনা কৰিছোঁ। আৰু বিশেষ কৰি অসমৰ আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক নিশ্চয় সহায় কৰিব। বড়োলেণ্ড বাকী ৰাইজৰ কাৰণে যিখিনি আমি আশা কৰি পেলাই কাম কৰিবলৈ হাতত লৈছে, ইয়াৰ সমাধানৰ ক্ষেত্ৰত নিশ্চয় আমাক সহায় কৰিবলৈ মই কামনা কৰিছোঁ। তো যেন হওক, আজি যিটো আমাৰ অথ-টেকিং চেৰিমনিয়েল প্ৰগ্ৰাম, এইটো আমি খুব শান্তিপূৰ্ণভাৱে ছাকচেছ কৰিব পাৰিছে বুলি আমি ক'ব পাৰোঁ। আৰু আপোনালোকে ধৰি লওক, এইটো আমাৰে বৰষুণ নহয়, ভগৱানে আমাক আশীৰ্বাদ দিছে, শান্তি দিছে। ভৱিষ্যত আমি যাহাতে এই BTC চলোৱা ক্ষেত্ৰত কোনো গণ্ডগোল নোহোৱাকৈ আমি যাতে শান্তিকৈ চলাই লৈ যাব পাৰে, মই আৰু একবাৰ ভগৱানৰ ওচৰত, ঈশ্বৰৰ ওচৰত, আল্লাহৰ ওচৰত মই প্ৰাৰ্থনা জনাই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। থেংক ইউ।